MCLA सजल कुमार सिंहनि बाखनायथाव खामानि। 3 नं श्रीरामपुर बियाबनि सिङाव थानाय गामिफोराव खृष्टान धोरोमनि गोथार बरदिननि लोब्बाजों सजल फाउन्डेसननि गेजेरजों गोरिब नखरनि गासै 1500 सुबुंफोरनो सारि आरो 500 सुबुंफोरनो कम्बल राननानै होदों MCLA सजल कुमार सिंहआ। बे हाबाफारियाव बिथांनि आंगो बिसिखौबो बाहागो लानायखौ नुनो मोननाय जादों। गासैबो फोरबोआवनो गोरिब नखरनि सुबुंफोरनो मदद होबोनाया सजल फाउन्डेसननि थांखि आरो बे थांखिखौ सिगाङाव दोननानैनो दिनैसिम हाबा मावबोदों सजल फाउन्डेसनआ आरो उननि समावबो बेबायदिनो हाबा मावलांगोन होननानै मिथि होबावदों MCLA सिंहआ। प्रथमे आमार सांबादिक भाईসকলক मैं धन्यवाद দিব খুজিছো যে সৰু সৰু প্ৰগ্ৰাম হলেও আমাক যে কভাৰ কৰিব আহিছে বহুত ভাল লাগিছে আৰু আমি গোটেই অসমবাসী ৰাইজক যে বড়দিনৰ অন্তিমভাৱে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আমাৰ সজল ফাউণ্ডেশ্যনৰ ফালৰ পৰা আজি 1500 পৰিয়ালক আমি বস্ত্ৰ বিতৰণ কৰিছো আৰু এতিয়া কম্বলো 500 পৰিয়ালক বিতৰণ কৰিম। এতিয়া আমাৰ এইটো প্ৰগ্ৰাম 24 তাৰিখলৈকে চলি থাকিব। টোটাল আমি গোটেই শ্ৰীৰামপুৰবাসী ৰাইজক আৰু আমাৰ এই ওচৰা-ওচৰি অঞ্চলবিলাকত টোটাল আমি 4000 কম্বল আৰু 6000 শাৰী কাপোৰ আমি বস্ত্ৰ বিতৰণ কৰিম। আপুনি বিভিন্ন সময়ত আপোনাৰ ফেষ্টিভেলৰ হওক বা দুৰ্গা পূজাতে আমি দেখিছোঁ আৰু লগতে আপুনি বিভিন্ন সময়ত আপুনি দুখীয়া ৰাইজৰ লগত জড়িত হৈ থাকে, গতিকে এই সন্দৰ্ভত এই অনুপ্ৰেৰণাবোৰ ক'ৰ পৰা পায়? একচুৱেলি ময়ো এখন দুখীয়া দৰিদ্ৰ ঘৰৰ ল'ৰা আছিলোঁ। মোৰ দেউতা মিঠাৰ কাৰিকৰ আছিল। মই নিজেও বহুত কষ্ট কৰি পেলাই আমি সৰুত ডাঙৰ হৈছোঁ। যেতিয়া ফেষ্টিভেল আমাৰ দুৰ্গা পূজা ফেষ্টিভেল আহিছিল তেতিয়া আমি এটা চাৰ্টৰ কাৰণে এটা পেনৰ কাৰণে বহুত চিন্তা কৰিবলগীয়া হৈছে, পোৱা নাই, মুড বেয়া হৈছে। তো মই বুজি পাওঁ যে এটা পৰৱ বা ফেষ্টিভেল আহিলে দুখীয়া মানুহৰ কাৰণে এটা বস্ত্ৰ কিমান ইম্পৰ্টেণ্ট। এইটো মই মূৰত ৰাখি পেলাই মই গোটেই ফেষ্টিভেলবিলাক মোৰ সমষ্টি একচুৱেলি আমি 2009ৰ পৰা সজল ফাউণ্ডেশ্যনে সদায় দুখীয়া ৰাইজৰ লগত থাকি সব ফেষ্টিভেলত আমি সহায়ৰ হাত আগবঢ়াইছোঁ আৰু মই এইখিনি ভাবিছোঁ যে যিমান দিনলৈকে আমি জীয়াই আছোঁ মই এইখিনি কৰিবই লাগিছে। ইয়াত মই বহুত আনন্দ পাইছোঁ আৰু বহুত দোৱা আশীৰ্বাদ সব ৰাইজৰ পাইছোঁ। পাই কিনি মই চাইছোঁ যে আমি বহুত সুখেৰে বসবাস কৰি আছোঁ আৰু গোটেই ৰাইজে মিলি মোক MCLA পাতি দিছে। মই এইকাৰণে রাইজক ধন্যবাদ দিছোঁ, আপোনালোকক ধন্যবাদ। তাহলে সবাই কিন্তু ডাকতে লাগবে। এই যে মার্সিলা বাইদো আছে, সবাই ডাকবেন, সবাই মিলে একসঙ্গে বড়দিনের পার্টি করব, হবে? মার্সিলা বাইদো তো খাওয়াই না, আজকে আপনাদের খাওয়াইতে লাগছে।